আজি বহাগ বিহুৰ নহয় কি বহাগ মাহৰ 1 তাৰিখ যেহেতু আমাৰ অসমীয়া জাতি সংস্কৃতিৰ নতুন বছৰ আৰু নতুন যাত্ৰা বুলি ক'লেও ভুল নহয় সেইবাবে আমি ধেমেলীয়া বন্ধু আজি যাম শুৱালকুছিৰ পৰা হাজো মন্দিৰলৈ যাম আৰু গোটেই আজি চাইকেল নাযাওঁ বুলি কৈছে আজি বাইক লৈ যাম মাধৱ মন্দিৰ আপোনালোককো দৰ্শন কৰাও আমিও দৰ্শন কৰোঁ যাতে সকলো আমাৰ পৰিয়ালৰে যাতে গোটেই বছৰটো সুকলমে যায় আৰু দুখৰ বিষয়ে আমাৰ গামছা এখন কম হ'ল দুটাই এখন গামছা মিলাই পিন্ধিব লগা হ'ল দুখৰ বিষয়ে উপায় নাই দিয়ক কি কবি আৰু একেলগৰ মানুহ জানাই তো চাই থাকক ভিডিঅ'টো আমি এতিয়া বংশৰৈ সোমাই আহিলোঁ শৰ্টকাট মাৰি যাম বুলিয়ে আহিলোঁ আৰু বুজা নাই আহি থাকক আমাৰ লগত বা মোৰ অলপ চুলিৰ কাটটো বেছি হোৱা যেনে পালোঁ নে কি কয় হে ৰাইজ দিয়ক আহি থাকক আমাৰ লগত ব্লগটো চাই ভাল লাগিব বুলি আশা কৰিলোঁ আৰু নে কি কয় আহি থাকক আমাৰ লগত এনজয় অসমীয়াৰ পৰিচয় আগত লৈ আমি ধেমেলীয়া বন্ধু ঠিকে আছে কি ক'ব আৰু হেনেহেন কথা দিয়ক উপায় নাই আৰু আহি থাকক আমাৰ লগত দেই লৰালি কাললৈ উভতি গৈ অৰূপ আৰু মই যিটো ডেন্স দিলোঁ অৰ্থাৎ নৃত্য বিহু ডেন্স বুলি যিটো কয় আপোনালোকে চাই ভাল পাইছে চাগে নে নাই পোৱা কমেণ্টত জনাব দেই এতিয়া আপোনালোকে চাই আছে বিনা পইচাত চাৰ্কাছ আহক ভাই আৰু বেহেনো বিনা পইচাৰ চাৰ্কাছ সৰু ল'ৰা ছোৱালীয়ে জাপাই আছে মোটামুটি 30 ফুট ওপৰৰ পৰা পানীত আহক ৰাইজ চাই থাকক আমাৰ এই খেলা ফাইনেলি আমি আহি পালোঁ হাজোত কিবা কৈ দে ব্লগ এটা বনালোঁ আজি হাজো মন্দিৰক লৈ যেহেতু আজি বিহুৰ নতুন বছৰ গোটেইখিনি বিহু 1 তাৰিখ আজি আমি আপোনালোকক পৰিৱেশটো দেখাম আৰু হাজো মন্দিৰৰ কি পৰিৱেশ চলি আছে 1 তাৰিখ হিচাপে বহাগ বিহুৰ তো চাই থাকক আমাৰ লগে লগে আহি থাকক আপুনি নহয়
এতিয়া আমি খোজকাঢ়ি উঠি যাই আছোঁ এয়া কেমেৰাৰ আগত বিটু আৰু মই বাপৰে বাপ বেলেগ খোজকাঢ়িছোঁ হে গোটেইবোৰ আহি পালে আমি এতিয়া যাই আছোঁ দিয়ক বাপাও আমিহে গম পাইছোঁ তামাম ভাগৰ লাগিছিল বুজা নাই দিয়ক দিয়ক আহি থাকক আৰু আপোনালোকক বেছি কামত নেদোঁ নে কি কয় ৰাইজ দিয়ক আহক আৰু বুজা নাই গোটেইগিলা বাপৰে ৰেষ্ট লৈছি বহুত দেৰি হ'ল বহাত উপায় নাই আৰু কেমেৰামেনে ভাগেৰি গৈছি যাতে আমি আৰু কে নাভাগৰিম নে কি কয় মিনাল হাইটো চাওঁ অলপ জুম মাৰি দিওঁ চাৱে বাপৰে মানুহগিলা দেখো পিছে যাই আছে কিয় কেছটো কি বা মই উঠি আহি আছোঁ সিহঁতে দেখো পিছে যাই আছে কেছটো কি পৰবিয়ে বাচাহঁত পৰবিয়ে তো আমি যাবলৈ ওলালোঁ বহুত ফুৰিলোঁ বহিলোঁ আড্ডা সকলোখিনি হ'ল নে কি কোৱা আৰু একদম সকলোতে বুজি পাইছে জেগাটো আমাৰ ভিডিঅ' পিছত আৰু প্লেনিংটো কৰি ক'ত যাম বেলেগ ভিডিঅ' আহিব পৰা নাই কাৰণ আমাৰ বহাগৰ 4 তাৰিখে আমাৰ ষ্টেজ প্ৰগ্ৰেম আছে কমেডি ভিডিঅ' যাব দেখা পাব সেইটো যিমানখিনি সক্ষম ভিডিঅ' পঠাম আপোনালোকক বাকী আমি ঘৰলৈ যাওঁ আৰু নে কি ঠিকে আছে চব দিয়ক আছে